Hi guys, মিলন দাভাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে মিলন ব্লগ আৰু আমি যাম বুলি ভাবিছো মাইৰংপুৰত। তাতে মানে বহুত ধুনীয়া প্লেস বনাইছে মানে। এইখানে হল মোৰ বসন্তি। তো মোৰ লগত আছে নয়নদা। তো আমি নয়নদাৰ লগত দুইজনে যাম। নয়নদা আছে মোৰ পিছত। আমি আহি পালো হাকাটিতে 100 টকামান তেল ভৰাই ল'ব লাগিব। তো ইয়াতে মানে 100 টকা তেল ভৰাই লওঁ। তো ইমান দূৰ নহয় মানে মাইৰংপুৰ ইয়াৰ পৰা। তো ধৰক 15-20 কিলোমিটাৰ মান হ'ব আমাৰ তাৰ পৰা। তো ইয়াতে মানে তেলটো ভৰাই লওঁ ৰ। পালো আমি এটা গিৰ্জাঘৰ তাতে সোমাম বুলি ভাবিলো আৰু নয়নদা এটা ব্লগ বনাই আছে। এটা আমাৰ নয়নদা আৰু মোৰ বাইকটা ধুনীয়াকৈ ৰাখি থৈছো মানে। এইখনে হ'ল মোৰ বাইক 220F। অলপ মানে গীৰ্জাঘৰৰ ভিতৰলৈ সোমাই আহিলো। তো মানে চাওক হাতী, গড়, হৰিণা মানে ধুনীয়াকৈ শিলেৰে বনাইছে। গীৰ্জাঘৰখন বহুত ধুনীয়াকৈ ৰাখিছে মানে। এইটো হ'ল গীৰ্জাঘৰ। খ্ৰীষ্টক নমস্কাৰ কৰি তো আমি নয়নদাৰ লগত মাইৰংপুৰ যাবৰ কাৰণে এই গীৰ্জাঘৰৰ পৰা ওলালো মানে। ওয়েলকাম টু মাইৰংপুৰ মানে নয়নদাৰ লগত আহি পালোৱে আৰু মানে আমি আহি পালো দে আৰু মাইৰংপুৰ। চাওক কি মজা ভিউ। তো আজিৰ কাৰণে এইখিনিয়ে। তো গাইজ বাই বাই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ